ৰাতি বহুত হ'ল কিমান পঢ় আৰু শুই থাক নপঢ়িলে কিডাল হ'ব ৰিজাল্ট ভাল কৰিনো কি কৰিলি হ'লেও মাৰুতে বহুত আশা কৰে মোক লৈ তাৰ মানে কি তই মা দেউতাহঁতৰ কাৰণেহে পঢ়িছ নেকি নাই নাই অকল মা দেউতা বুলি নহয় ৰিজাল্ট ভাল কৰিব পাৰিলে মোৰ নিজৰ কাৰণেও ভাল ভাল ৰিজাল্ট মা দেউতাৰ কাৰণে নিজৰ কাৰণে পুৰাদমে ব্যক্তিকেন্দ্ৰিক চিন্তা তহঁতৰ ভাল ৰিজাল্ট কৰিব লাগে তাৰপিছত অফিচাৰ মানে ডাঙৰ অফিচাৰ তাৰপিছত শিকিব লাগে কেনেকৈ কুট কৌশল কৰি কৰাপশ্যন কৰিব লাগে মই ঘৃণা কৰোঁ তহঁতৰ চিন্তা জেকব তইতো ভাল ল'ৰা আছিলি তই মেট্ৰিকত মোতকৈ ভাল মাৰ্কছ পাইছিলি ডিষ্টিংশ্যন কিন্তু তই এতিয়া নিচাৰ প্ৰতি কিয় ঐ ফাটা লেকচাৰ বাদ দে মদ ভাং এইবোৰ যদি কিনিব নাপালোঁ হয় আমি খালোহেঁতেন নেকি ফাটা লেকচাৰ মোৰ আগত দিব নাহিবি আজি তয়ো খা ভাল লাগিব মজা লাগে জেকব আৰু শুন কালি বিচনাখন বিক্ৰী কৰি দিম লগৰ এজনৰ তাত মানে আগতে সি কলেজ হোষ্টেলতে আছিলে এতিয়া ৰুম ল'লে একো নাই দে আমি তলতেই থাকিম ভাল লাগিব আৰু এটা কথা কালিৰ পৰা মৃণাল আমাৰ লগত কেইদিনমান থাকিব হা 3 জন অঁ ঘৰ ভাড়াটো কমি যাব 3 জন একেলগে থাকিম আৰু মই যি কৈছোঁ সেইটোৱে হ'ব সি ভাল ল'ৰা নে অঁ ভালেইতো ঐ ল ইয়াৰ আছাত মাৰ মই অঁ মজা লাগিব কল্পনা সাগৰত সাঁতুৰি থাকিব পাৰিবি ল জুইটো জ্বলাই দিওঁ আরে কারেন্টটো আকৌ গ'ল
ঐ কি ভাবিছ তোৰ আজি গা বেয়া মৃণাল জেকব এজনো নাই সিহঁত আজিকালি বহু ৰাতিহে ৰুমলৈ আহে তই ভুল কৰিছ অবাতে গৈ আছে ধীৰাজৰ দৰে অজস্ৰ নিৰ্দোষ তৰুণ ধ্বংস হৈছে মানৱ সম্পদ সিহঁতৰ এই বিপদগামিতাৰ বাবে দায়ী কোন এখন নিচামুক্ত সমাজ গঢ়াত আমি ব্যৰ্থ কিয় নিচাসক্ত এটা প্ৰজন্মৰ পৰা জাতিয়ে বাৰু কি আশা কৰিব